কোকৰাঝাৰ স্থিত প্ৰেছ ক্লাবত আপোনালোকক আহ্বান কৰিছোঁ কিছু কথা জনাৰ কাৰণে যে প্ৰথম কথা হ'ল ইলেকশ্যন ইতিমধ্যে ঘোষণা হওঁ হয়তো 25 তাৰিখ মানে ঘোষণা হৈ যাব পাৰে জিএছপি স্থিতি সম্পৰ্কত আমাক বহুতে প্ৰশ্ন কৰিছে বা আমাৰ স্থিতিটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ এইবাৰ বিটিচি 2025 ইলেকশ্যনত আমাৰ প্ৰায় 15 পৰা 20টা কেণ্ডিডেট দিয়াৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন প্ৰায় সম্পূৰ্ণ হৈছে আজি আমি আপোনালোকৰ সন্মুখত বিশেষকৈ আমাৰ 3জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ওলাইছোঁ আমাৰ দিহিৰাৰ এগ্ৰিছিভ যিজন জিএম আগৰ ইএম তেওঁক আজি আমি আনুষ্ঠানিকভাৱে জিএছপি পাৰ্টিৰ ফালৰ পৰা দিহিৰাৰ কাৰণে কেণ্ডিডেট ঘোষণা কৰিলোঁ 2 নম্বৰতে আমাৰ মৃদুল দাস তেখেত আগতেও মানে ইয়াত ইলেকশ্যন খেলিছিল কোকৰাঝাৰত 2015ত দতমাৰ পৰা তেওঁক এইবাৰ আমি বাখুংগুৰিৰ পৰা কেণ্ডিডেট হিচাপে নিৰ্বাচিত কৰিছোঁ ঠিক তেনেকৈ আমাৰ কচুগাঁৱৰ আগৰ জিএম আছিলে বনমালী ৰাভা তেওঁ এইবাৰ আমি জমদুৱাৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰিছোঁ আৰু আমাৰ হয়তো 23 তাৰিখত আৰু এটা লিষ্ট ওলাব আৰু ইলেকশ্যনৰ ঘোষণাৰ পিছত বাকী এটা লিষ্ট ওলাব বিশেষকৈ কোকৰাঝাৰত যি 12টা সমষ্টি আছে 12টা সমষ্টিৰ ভিতৰত মোটামুটি আপোনাৰ গুমা বাদ দি শ্ৰীৰামপুৰ বাদ দি পূৰ্বজৰা আজিলৈকে আমি সিদ্ধান্ত লোৱা নাই গুমা ফকীয়াগাম জমদুৱাৰ চৰাইবিল কচুগাঁও দতমা ফকীয়াগাম চালাগাটি আৰু বাখুংগুৰি এইকেইটাত মোটামুটি আমাৰ কেণ্ডিডেট দিয়া সম্পৰ্কত প্ৰায় ফাইনেল সিদ্ধান্তত আমি উপনীত হৈছোঁ ঠিক তেনেকৈ আমাৰ চিৰাঙত 13 নং চিৰাংদুৱাৰ 13 নং চিৰাং থৰিবাৰী আকৌ মানস চেফা এই তিনিটাত প্ৰায় আমাৰ কেণ্ডিডেট ৰেডি হৈছে আমি হয়তো নেক্সট ঘোষণা কৰিব পাৰিম ঠিক তেনেকৈ আমাৰ বাক্সাত মথনগুৰি ককলাবাৰী দিহাত আমি ঘোষণা কৰিলোৱে এইকেইটা সমষ্টিত মানে কেণ্ডিডেট মোটামুটি আমাৰ ফাইনেল হৈ আছে ঠিক তেনেকৈ আমি তামোলপুৰ যদি যাওঁ বাগানপাৰা আৰু নাগিজলি তাত আমাৰ কেণ্ডিডেট অলমষ্ট ফাইনেল হৈছে আমি নেক্সট ঘোষণা কৰি দিম ঠিক সেই ওদালগুৰিত আমি 10টাৰ ভিতৰত বিশেষকৈ ননৈ চেৰফাং মুদৈবাৰী ঠিক তেনেকৈ হৰিচিঙা এই তিনিটাত আমাৰ মোটামুটি কেণ্ডিডেট প্ৰায় ফাইনেল হৈ আছে আমি নেক্সট কেণ্ডিডেট ঘোষণা কৰিম কেনে হয় এইখিনি ঘোষণা আৰু যোৱা 17 তাৰিখৰ আমাৰ এটা প্ৰস্তাৱ আছিলে যে বহুতে সুধিছে নৱসেনা ইলেকশ্যনত খেলিব নকৰিব পাৰ্টিৰ ভিতৰত আমাৰ আলোচনা হৈছিল এই আলোচনাত পাৰ্টিৰ ফালৰ পৰা এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে এইবাৰ পাৰ্টিৰ পৰা নৱসেনা ইলেকশ্যন খেলক আৰু বিশেষকৈ আমাৰ ৰাইজৰ কথা হ'ল যে কোকৰাঝাৰ সমষ্টিৰ আণ্ডাৰতে খেলক লোকসভাৰ আৰু থুৰিবাৰী যিহেতু আমাৰ ছাবজুডিচ হৈ আছে হেৰি বিষয়টো ST বিষয়টো সেইটো কাৰণে অপেন চিটত খেলাৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে বা প্ৰস্তাৱ লৈছে আৰু 2টা সমষ্টি ইয়াত মোটামুটি তেখেতসকলে এটা প্ৰায়ৰিটি হিচাপে চিলেক্ট কৰিছে এটা হ'ল থুৰিবাৰী এটা হ'ল ফকীৰাগাম আজি থুলমূলকৈ আপোনালোকক আমাৰ ফালৰ পৰা অৱগত কৰিবলৈ এইখিনিয়ে আছিলে আৰু যদি আপোনালোকৰ ফালৰ কিবা থাকে এই কথাটোৱে আমাৰ ইতিমধ্যে 17 তাৰিখৰ মিটিঙত চেণ্ট্ৰেল এক্সিকিউটিভ প্ৰস্তাৱিত হৈছে যে নৱসেনা ইলেকশ্যন খেলক আৰু থুৰিবাৰী আৰু ফকীৰাগামটো প্ৰায়ৰিটি হিচাপে তেওঁলোকে আগবঢ়াইছে 2টাৰ ভিতৰত 2টাতে খেলে এটাতে খেলে মুঠতে তেওঁলোক ইলেকশ্যন খেলক বুলি ইতিমধ্যে প্ৰস্তাৱ আহিছে চাওক অভাৰঅল আমি চাওক আমাৰ মূল পলিচিটো আছিল তেখেতে একেলগে গোটেইকেইটি কৈছোঁ যে BPF কথাটো যিহেতু সুধিছে BPFৰ লগত অলৰেডি আলোচনা আমাৰ চলি আছে গতিকে যিহেতু ইলেকশ্যন ডেটে ডিক্লেয়াৰ হোৱা নাই গতিকে আমি অলপ সময় আপোনালোকে অপেক্ষা কৰাৰ কথা কৈছোঁ কিন্তু আমাৰ যিটো কমিটমেণ্ট যে BTCত ছিংগল ইঞ্জিন চৰকাৰ লাগে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ কাম নাই ইয়াত আপোনালোকে প্ৰমাণ হৈ গৈছে আৰু সেইকাৰণে আমি কৈছোঁ যে ইয়াত BPFৰ নেতৃত্বত হাগ্ৰমা মৈলীৰ নেতৃত্বতে চৰকাৰ হওক আৰু GSP দৰকাৰ হ'লে আমি এটা দাবা হোৱাৰ কাৰণে আমি ৰেডি আছোঁ সেইকাৰণে আমি প্ৰথমতে কৈছোঁ যে আমি অপেন এলায়েন্সৰ প্ৰস্তাৱ দিছিলোঁ আৰু অপেন এলায়েন্স অলৰেডি হোৱাৰ সম্ভাৱনাটো কমি গৈছে আপোনালোকে জানে যে 22টা চিট ঘোষণা কৰিছে
তথাপিতো সময় আছে, মই আজি নকওঁ, একেবাৰে ডিনাই কৰা কণ্ডিশ্যন হোৱা নাই। কিন্তু আমি GSP ফালৰ পৰা আমি কমচে কম 5টা ছিট জিকাৰ কাৰণে, আৰু সেইকাৰণে আমাৰ এই প্ৰপ'জেলটো আহিছে যে দিহিৰা 1 নম্বৰতে আছে, আমি জিকিম। 2 নম্বৰটো কোন হ'ব পাৰে? আমাৰ পাৰ্টীৰ মানুহখিনিও ভাবে যে নৱসেনা যদি খেলে 2 নম্বৰ এটা হ'ব পাৰে, আৰু 3, 4, 5 নম্বৰ 6 নম্বৰ ক'ত হ'ব আপোনালোকে লাহে লাহে গম পাই থাকিব। সেইকাৰণে আপোনাৰ নমিনেশ্যনৰ কাৰণে আমাৰ ৰেডি হৈ আছে। আৰু আজিৰ দিনত ভাল কথাটো হ'ল কি যে আমি যিটো এলায়েন্সৰ কথা কৈছোঁ আৰু আমি যিখিনি কথা কৈছোঁ সেইখিনি সত্য হ'ব গৈ আছে। মই কালি ওদালগুৰি ঘূৰি আহিছোঁ। ওদালগুৰিত যোৱা ইলেকশ্যনত, অৰ্থাৎ BPF চৰকাৰ বনাবৰ মেইন কাৰণটো, ওদালগুৰিত 10টাৰ ভিতৰত মাত্ৰ এটা আছিলে। আজিৰ দিনত মই গেৰাণ্টি দিব পাৰোঁ 5টা আৰু প্লাছ হৈ আছে BPFৰ লগত, অৰ্থাৎ 6টা ওদালগুৰিতে হোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰতে আমাৰ তামোলপুৰ তেওঁলোকৰ এটা আছিল মাত্ৰ। এইবাৰ সেইটো এটাৰ লগত আৰু 3টা প্লাছ হ'ব গৈ আছে। আমি সম্ভাৱনা কৰিছোঁ, কিন্তু এইটোৱে গৈ একেবাৰে শেষত হ'ব, আপোনালোকে চাই থাকিব। ঠিক তেনেকৈ আমাৰ বাক্সাত তেওঁলোকৰ এটা চালবাৰীটো আছিল, কিন্তু আজিৰ দিনত মোটামুটি প্ৰায় বেলেঞ্চত আহি গৈছে মথনগুৰি। ঠিক তেনেকৈ ককলাবাৰীও হয়তো GSP আৰু মানে BPFৰ মাজতে হয়তো শেষত গৈ আমাৰ বন্ধুৰ মাজতে হয়তো হেৰি হৈ যাব পাৰে। ঠিক তেনেকৈ আমাৰ মচলপুৰটোও কিন্তু BPFৰ আজিৰ দিনত জিকিব পৰা কণ্ডিশ্যন হৈছে। এই ধৰণৰ অৱস্থাটো হৈছে। সেইকাৰণে আমাৰ অপেনলি এলায়েন্স হওক নহওক এইটো কোনো কথা নাই। আমি যিখিনি কথা কৈছোঁ আমাৰ ষ্টেণ্ড তাতে আছে। আৰু টোটেল কথাখিনি আমি যেতিয়া ইলেকশ্যন ঘোষণা হ'ব, সকলোৱে যেতিয়া সিদ্ধান্ত বোলে আহিব, তেতিয়া আমি ঘোষণা কৰিব পাৰিম। আজিৰ দিনত যিটো চিনাৰিঅ' মই চাই কৈছোঁ, আপোনালোকে হয়তো ওদালগুৰি যিহেতু অলপ গম নাপায়, ওদালগুৰি 2টা সমষ্টি তেওঁলোকৰ আছিলে। এই কি কয় ST সমষ্টি ওদালগুৰি এটা আছিলে খৈৰাবাৰী এইবাৰ BPFৰ তাতে আহি আছে। এইটো BJP এটা মাইনাছ হ'ল। শুক্লাচাৰ এখন BJP আছিলে, সেইটো এটা মাইনাছ হ'ল। ঠিক আছে। বাকী অ'পেন ছিট কেইটাত এতিয়ালৈকে আপুনি ক'ব নোৱাৰে। আপোনালোকে ভগীৰাগৰ মই কথাটো কৈছোঁ যে কালি যদি নৱসেনাত কেণ্ডিডেট হয়, চিনাৰীটো হঠাৎ চেঞ্জ হৈ যাব, এইটো আপোনালোকে নিজেও বুজি পায়। গতিকে এই ধৰণে কিন্তু সলনি হ'ব গৈছে। সেইকাৰণে কৈছোঁ BJP যিহেতু ডাঙৰ খিলাড়ী, চিফ মিনিষ্টাৰ ডাঙৰ নিজে লাগি আছে, তথাপি মই ভাবোঁ তেওঁলোকে ছিংগল ডিজিটতে থাকিব এইবাৰ। হয়তো এটা 2টা ছিট কমিব পাৰে, কিন্তু বেছি হোৱাৰ সম্ভাৱনা নাই। কিন্তু EPPL মানে হয়তো ডিজিটতো নাযাব পাৰে, এনেকুৱা এটা অৱস্থা কিন্তু হৈ আছে। গতিকে তেওঁলোকে ৰিকভাৰী যদি কৰিব পাৰে, কিন্তু কথাটো বেলেগ হ'ব। মই তেখেতসকলক কৈছোঁ যে বিশেষকৈ আমাৰ যিবিলাক গৈ আছে, মই সাধাৰণ এটা কথা কৈছোঁ, আমাৰ এজন ডাঙৰ নেতা আছিলে, তেওঁৰ ভিতৰতে এটা বুজাবুজি হৈছে যে তেওঁৰ ল'ৰা যদি চাকৰি হয় মই পাৰ্টীত যাম। কালি চাকৰি হৈ গ'ল, 2 দিন পিছত পাৰ্টি যায় নাযায় গম পাব। সেইকাৰণে এনেকুৱা কিছুমান ছাত্ৰ লোক আছে যিসকলে আমি বেয়াও পোৱা নাই যে তোমাৰ লিডাৰ কৰি আছা ইমান দিন, তোমাৰ ল'ৰাৰ যদি সংস্থাপন হয়, তুমি যদি EPPL BJP যাম, মোৰ কি বেয়া পাব লগা আছে? নৱসেনাৰ কাৰণে বেয়া নাপায়। আৰু ঠিক তেনেকৈ ঘৰৰ অৱশ্যে হৈ আছে। বহুতে ভাবিছিল আমাৰ কেণ্ডিডেট নাথাকিব, এতিয়া যেতিয়া কেণ্ডিডেট হৈ গৈ আছে, কাৰণ BTCৰ আৰু এটা ৰাজনীতি মানে ইয়াতে উচ্ছেদৰ কথা চলি আছে, ইয়াতে ঠিক তেনেকৈ পলাৰাইজেশ্যনৰ কথা হৈছে, এনেকুৱা বহুত অংক ইয়াত হৈ আছে। সেইকাৰণে কৈছোঁ যি হৈছে হয়তো ভালৰ কাৰণে হৈছে। আমাৰ যিসকল কৈছে আমি কিন্তু মানা কৰা দেই, ইয়াতো বহি আছে। মই সকলোৱে কৈছোঁ, যদি আপুনি গৈ ক'ৰবাত কালি যদি আমাৰ মনোৰঞ্জনে গৈ যদি ক'ৰবাত ভালকৈ সংস্থাপিত হয়, ভাল সুবিধা পায়, আমি যাব দিছোঁ, যোৱা, আমাৰ ৱেলকাম। কিন্তু আমাৰ টাৰ্গেট যিহেতু আমি খুব বেছি 5টা আমাৰ জিকিব লাগে, 6টা জিকিব লাগে, আমি টাৰ্গেটটো ফুলফিল কৰিম। আৰু ঠিক তেনেকৈ বহুত মানুহ আহিও আছে। সেইকাৰণে মই আজি ক'ব খোজা নাই, আজি বহুত কেইটা এনেকুৱা কেণ্ডিডেট আপুনি দেখিলে হয়তো আচৰিত হ'ব। গতিকে সময়লৈ অপেক্ষা কৰক। আৰু আমি শুভেচ্ছা জনাইছোঁ পাৰ্টীবিলাকক, সকলোৱে খেলক, সকলোৱে জিকাৰ কাৰণে খেলে। মই কৈছোঁ নহয় যে আমি আজি এটা সৰু কথা কৈছোঁ, যে সৰু মানে বৰ বৃহত্তৰ কথা, যে বড়োবোৰৰ খেল নৱসেনাক খেলা বুলি কয়। আমি অবড়ো সুৰক্ষা সমিতিক আদি সংগঠনবিলাক কৈছোঁ, আৰু যোনে বাকীবিলাকৰ যদি কাম তেওঁলোকেও কৈছোঁ, এই খেলা এইবাৰ চলিব নালাগে। নিজৰ অধিকাৰ, নিজৰ মৰ্যাদাৰ পাছত চবেই ইলেকশ্যন খেলক। কিন্তু 2-এটা পাৰ্টি আকৌ কি কৰিছে, আমাৰ এনেকুৱা ধৰণৰ নেতা কিছুমানক তেওঁলোকক 2-4 পইচা দি বা কিবা কিবি কৰি তেওঁলোকক কেণ্ডিডেট দিয়াব দি আছে। কিন্তু মই ক্লিয়াৰলি কৈছোঁ যে এইবাৰ এই ধৰণৰ খেলবিলাক ইয়াত নচলিব। আমাৰ ৰাইজে কিন্তু একচেপ্ট নকৰে। বহুত জেগাত আপোনালোকে যাব, কোনোবাই হয়তো কেণ্ডিডেট দি কিন্তু 2 পইচা নিবও পাৰে, কিন্তু তেওঁলোকে ভোট খুজিব যাব নোৱাৰে। 2 ফালৰ পৰা এইবাৰ সেই ধৰণৰ কথাখিনিত কোনো মানে প্ৰশ্ৰয় নিদিয়ে। আমি সেইকাৰণে ক্লিয়াৰলি কৈছোঁ যে পাৰ্টীবিলাকৰ ইলেকশ্যন হওক। আজি অবড়ো সুৰক্ষা সমিতিৰ
আমি বনা হৈছিলে তেওঁলোকে আন্দোলন মুভমেণ্ট কৰাৰ কাৰণে আজি আপচৈটো ইয়াত ইলেকশ্যন খেলিব হোৱা নাই খেলিছে পিচিতে ইপিপিএলৰ জৰিয়তে তাত কোনো আপত্তি নকৰে কালি কোনোবা আমাৰ তেনেকুৱা লিডাৰ থাকিলে আমি কৈছোঁ জিএছপিৰ জৰিয়তে খেলক কিন্তু আকৌ যাতে বিটিচিৰ পৰিস্থিতিটো তেনেকুৱা নহয় সেইটো আমি বিচাৰিছোঁ আমি ডাঙৰ পাৰ্টিবিলাক কৈছোঁ আমি বিজেপিকো কৈছোঁ কংগ্ৰেছকো কৈছোঁ যে এটা দিন এনেকুৱা আছিল য'ত এওঁলোকে ইলেকশ্যন খেলাৰ কোনো কণ্ডিশ্যন আছিল কালি নৱসেনা ৰাইজ মিলি যেতিয়া ইলেকশ্যন খেলিলে তাৰপিছত তেওঁলোকে আহিব পাৰিছে গতিকে ক্ৰেডিটটো মোক দিয়ে নিদিয়ে মই ক'ব লগা নাই কিন্তু আমাৰ ৰাইজে ক্ৰেডিটটো লৈছে কথাটো হ'ল যে আমাৰ যিবিলাক কমিটমেণ্ট আছিলে জিএছপিৰ লগত যে আমাৰ বিভিন্ন সমস্যা যে ভূমিৰ পৰা আৰম্ভ কৰি ভাগাৰ পৰা আৰম্ভ কৰি স্কুল কলেজ প্ৰভিঞ্চিয়েল কৰাৰ পৰা আৰম্ভ কৰি ইভেন VCDCৰ মানে বিভিন্ন দায়িত্বৰ পৰা আৰম্ভ কৰি টাউন এই কথাখিনি কিন্তু একোৱেই নহ'ল আৰু বিশেষকৈ ইপিপিএলৰ শাসনকালত আপোনালোকে জানে যে গোটেই কোকৰাঝাৰ বা চিৰাঙৰ বা অভাৰঅল আমাৰ যিখিনি বিটিচি নৱসেনা শুভঙ্কী অমতক আছে সকলোৱে কৈছে যে বিশেষকৈ নৱসেনাৰ ক্ষেত্ৰত যিটো ষড়যন্ত্ৰ হ'ল চাৰ্টিফিকেটক লৈ সেইটোত যিহেতু ইপিপিএল জড়িত আছে গতিকে সেইকাৰণে সকলোৱে কৈছে তেওঁলোকৰ দ্বাৰা কোনো কাৰণতে তেওঁলোকৰ এই ধৰণৰ কথাটো নাহে আৰু 2021ত আপোনালোকে জানে যে উৰ্খাৰ গৰা ব্ৰহ্ম ডাঙৰীয়া তেওঁ একদম মানে পলিটিক্সত তেওঁ নিকম্মা নিচিনা অৰ্থাৎ তেওঁ কোনোদিনে ইলেকশ্যন জিকিব পৰা নাছিল একমাত্ৰ নৱসেনা বা আমাৰ টীমে আমি চাপাগুৰিত তেওঁ একচেপ্ট কৰিছিলোঁ য'ত আমাৰ 2016ৰ ইলেকশ্যনত আমাৰ কেন্দ্ৰীয় মাত্ৰ 700 ভোটৰ আহিছিল সেই ধৰণৰ সমষ্টিত আমি তেওঁক নি জিকাইছিলোঁ তেওঁলোকে যেতিয়া মিনিষ্টাৰ হ'ল আমাৰ কৰ্মীবিলাকলৈ কয় যে আপোনালোকতো জিএছপি মানুহ এনেকুৱা ধৰণৰ মিনিষ্টাৰ এটা যি ইলেকশ্যন জিকি পোৱা নাছিলে বাৰ বাৰ আহিছিলে আমাৰ লগত আহিছিলে তেওঁ আমি কোকৰাঝাৰৰ পৰা নি য'ত জিকাই দিছিলোঁ গতিকে তেনেকুৱা ব্যক্তি যিসকল চৰকাৰত আছে তেওঁলোকলৈ আমি কি ধৰণে আমি কৰিম আৰু যিমানবিলাক কথা ওলাই আছে এতিয়া দেখিছে আৰু ক'লো নহয় যে তেওঁলোকৰ ট্ৰিপল ইঞ্জিন চৰকাৰ আছিল আৰু ট্ৰিপল ইঞ্জিন চৰকাৰ ট'টেলি ফেইল বিটিচি আজি বিটিচি আমাৰ ট্ৰাইবেলসকলে হওক বা নন ট্ৰাইবেলসকলে হওক সকলোৱে এটা আশা কৰিছে যে এইবাৰ যাতে ছিংগল ইঞ্জিন চৰকাৰ হয় দাবা লাগিলে দুটা তিনিটা লাগতো ক'ব লাগে একো নাই ইঞ্জিনটো লৈ যাব কিন্তু যদি ইঞ্জিনৰ লগত আৰু দুইটা তিনিটা ইঞ্জিন লগায় আকৌ বিটিচি ফেইল হৈ যাব আজি আপোনালোকে দেখিছে যে এতিয়াহে আচলতে বিটিচি স্ক্ৰেপ বা ইলেকশ্যনৰ কথা আহিছে আমিতো এনেই কৈছিলোঁ আজি আমাৰ এতিয়া সেইটো পাৰ হৈ আহিছে আজি আমাৰ ভোটাৰ আমাৰ ৰাইজ ইমান সচেতন হৈছে আজি কৰোঁ বুলি দুৰ্নীতি কোনো কৰিব নোৱাৰা অৱস্থা হৈছে বিটিচি মেইন কথা আছিল দুৰ্নীতি হয় নহয় গতিকে তেওঁলোকৰ হাতত এইবিলাক তেওঁলোকে আইন কৰিলে এইটো বুজিব পাৰে সেইকাৰণে আমি ভাবোঁ যে এইবাৰ ব্ৰহ্ম ডাঙৰীয়াক ট'টেলি হয়তো সমগ্ৰ ৰাইজে ডিনাই কৰিব আৰু আমি যিখিনি কথা কৈছোঁ সেইখিনিয়ে ফলৱতী হ'ব গৈ আছে যিকেইটাই কৈছোঁ এই কথাখিনি অলৰেডি আমি কৰি আছোঁ তথাপিতো আজি যিহেতু আমাৰ হেৰি ছাবজেক্ট নহয় এইটো আমি যেতিয়াই ঘোষণা হ'ব আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ লগে লগে আপোনালোকে আচৰিত হ'ব যে আমাৰ ৰাইজ কিন্তু য'ত যেনেকৈ কেম্পেইন কৰিবলৈ কৰিয়ে আছে আমাৰ কেণ্ডিডেট থাকক নাথাকক কাক জিকাব লাগে কাক হাৰাব লাগে এই কথাটো ৰাইজক অলৰেডি কৈয়ে আছে মই সেইকাৰণে কৈছোঁ যে আজি মই ইয়াত যে বহি চিঞৰলি ক'ব পাৰিছোঁ যে ওদালগুৰিত BPF 6+ হ'ব গৈ আছে 6 কিন্তু মাইনাছ নহয় দেই তামোলপুৰত 3+ হ'ব গৈ আছে মাইনাছ কিন্তু নহয় ইয়াত মানে কি কয় আমাৰ য'ত তেওঁলোকৰ এটা আছিল মাত্ৰ বাক্সাত তাতো মোটামুটি 3+ হ'ব গৈ আছে অৰ্থাৎ 11টা চিট সিফালে অলৰেডি বেছিকৈ পালে গতিকে ইয়াত যদি দুই এটা কমিও যায় কাৰণ কোকৰাঝাৰ চিৰাঙৰ কথা আপোনালোকেও ভালকৈ জানে ইয়াত কাৰ শক্তি কাৰ নাই তথাপিতো দুই এটা কমিও যায় সেইফালৰ পৰা প্লাছ হ'ব সেইকাৰণে আপোনালোকে নিশ্চিত হ'ব আমি যিখিনি কথা প্ৰথম দিন কৈছোঁ সেইখিনি কথা আজিও আছে আৰু অহাকালিও হ'ব